নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি যাব লৈছো দেওপানী থান, তাকে অকনমান ভিডিঅ' কৰি লৈছো। হোৱাইট কালাৰৰ কুৰ্তা প্লাজো এযোৰকে পিন্ধি লৈছো, কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেন্ট কৰি। এয়া ৰাস্তাৰ অকনমান ভিডিঅ' কৰি ৰাখিছিলো। আমি এতিয়া আহি দেওপানী থানৰ গেটৰ সন্মুখ পাইছো আৰু এয়া আহি পালো। এতিয়া গৈছো আমি শৰাইৰ কাৰণে প্ৰয়োজনীয় বস্তু কেইপট ল'বলৈ। দাদাজনৰ লগত কি কিনো পাতি আছো। এয়া শৰাই বস্তুখিনি লৈ লওঁ, বুট মগু ফল মূল। দাদাজনে দামবিলাক ইমান বেছি কৈছে। বস্তু লোৱা হৈ গ'ল। এতিয়া আমি গৈ আছো মন্দিৰৰ ভিতৰলৈ। তেনেহ'লে ব'লক যাওঁ। মই ভাবি আছো ফটো মাৰিছে, মই ইমান সময় পজ দি থাকিলো, পাছতহে গম পাইছো নাই ভিডিঅ'হে কৰি আছিলে। মই এনে ইমান সময় ৰৈ থাকিলো। দেখিছে নাই পৰিৱেশটো ইমান ধুনীয়া লাগিছে। মোৰ কথা কোৱা নাই আকৌ দেই। কি ভিডিঅ' কৰিছো নাজানো আৰু, তথাপিও আৰু ভিডিঅ' এটা কৰি আনিছো। এয়া আহিছো আমি চাকি জ্বলালো, এতিয়া ধূপ লগাইছো। ভগৱানক এটাই বিচাৰিছো, পুৰণা বছৰটোতো যেনে পাৰ হ'ল, নতুন বছৰো যাতে সকলোৰে ভাল হয়, সেয়াই আৰু। আমাৰ আহি পোৱা অলপ দেৰি হ'ল যিহেতু, এতিয়া পূজাৰীসকল খাবলৈ গ'ল। 2টা বজাতহে মন্দিৰ খুলিব, সেইকাৰণে আমি এনেকৈ ঘূৰি ফুৰিছো আৰু। চবফালে ৰেড ন, ভাল লাগে দেখি। মই বহুত দিন পিছে অহা নাছিলো, বহুত বছৰ পাছত আহিছো। এয়া শৰাই দিবলৈ লাইন পাতি আছো। ভিতৰত যে ভিডিঅ' কৰিব নিদিয়ে সেইটো মই জনা নাছিলো, পাছত কলতহে গম পাইছো। সেইকাৰণে বাকীখিনি ভিডিঅ' কৰা নহ'ল আৰু। এয়া আহিছো এতিয়া পূজা অৰ্চনা কৰি পাৰযোৰ এৰি দিবলৈ। মই জনা নাছিলো যে এটা পাৰৰ পাখিত মানে বগা সূতাৰে বান্ধি থোৱা আছিলে, উৰিব পৰা নাছিল যিহেতু। ভালকৈ চালতহে দেখা পাইছো, খুলি দিয়া পিছতহে উৰি যাব পাৰিছে। ভগৱানে যাতে মনৰ সকলো আশা পূৰ কৰে, সেইটোৱে আৰু। সকলোৰে দিনবোৰ ভালে যাওক। এতিয়া আহিছো মই ফিতা বান্ধিবলৈ। ফিতা বোলে একেটা ওখতে বান্ধিব লাগে, মাহঁতে কোৱা শুনো, অৱশ্যে দেই সঁচা মিছা নাজানো। কিন্তু একেটা ওখতে ফিতা বান্ধিবলৈ অকণমান কষ্ট হয়। বেলেগৰ কষ্ট হয় নহয় নাজানো, মোৰ কিন্তু অকণমানচোন কষ্ট হয়। তথাপিও বান্ধিলো আৰু। এয়া অকণমান ভিডিঅ' কৰি লৈছো। এয়া দেখিছে নাই, মই চুলি একদম জোকাৰি গৈছো। সেইবিলাক মোৰ অভ্যাসেই আকৌ, য'ত যাওঁ চুলি একদম মেলি হালি জালি যাওঁ। এয়া মোক দেখি ছাগলী এজনী আহিলে, কল দিছো খাবলৈ। এজনী ছাগলীক কল দিয়া দেখি আকৌ এজনী আহিলে। মই পিছে গৰু ছাগলী জীৱ জন্তুৰ লগত লাগি ভালেই পাওঁ। মৰম লাগে ন দেখি জীৱ জন্তুবিলাক। মানুহতকৈ জীৱ জন্তুৱে মৰম বস্তুটো বেছি বুজি পায়। অকণমান মৰম কৰিলেই ইহঁতি সুখী আৰু। মানুহৰ পৰানো আৰু কি বিচাৰে। আমিও যিমান পাৰোঁ জীৱ জন্তুক মৰম কৰিব লাগে। এই জাষ্ট ঘৰ আহি পাইছো, ইমান ভাগৰ লাগিছে, অকণমান বহি লৈছো। এয়া পাপাই পাণ পাৰি থৈছে। যিহে ঠাণ্ডা, বহুত বেছি ঠাণ্ডা পালো। মই চুৱেটাৰ পিন্ধি যোৱা নাছিলো, মেখেলা চাদৰ পিন্ধি যাম বুলি ভাবিছিলো। হাইনেকেইটা ৰেডি কৰি থৈছিলো, কিন্তু ল'ৰালৰি হ'লত মেখেলা চাদৰ পিন্ধা নহ'ল। কুৰ্তিকে পিন্ধি গ'লো, কিন্তু চুৱেটাৰ পিন্ধি নগ'লো, পাহৰি গ'লো। ইমানেই বেছি ঠাণ্ডা পালো, চৰ্দি হৈ গৈছে আৰু। তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদিহে ভিডিঅ'বিলাক চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ।